তই কি হ'ব পুত্ৰ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে আৰু সেইবাবে তোৰ নাম হ'ব সেইবাবে তোৰ নাম হ'ব দৈত্য পুত্ৰ তোক অমৰত্ব বলিয়া ক্ষমতা নাই কিন্তু জীৱৰ দিছো কি এক অমৰত্ব বললৈ স্বৰ্গ মধ্য পাতাল কোনো বীৰে তোক হত্যা কৰিব নোৱাৰে এতিয়া ধুমুহাৰ দৰে কৰ্তব্য অগ্ৰসৰ মাতৃ আর জীবনের প্রয়োজন মাতৃ পুত্র দৈত্যর বংশবৃদ্ধির কারণে মুখ এজনী রূপবতী কন্যা অর্পণ করা মাত্রে ব্রহ্মার কন্যা সরস্বতী সৌন্দর্যরানী কৰিব লাগিব মোৰে অৰ্ধাঙ্গিনী বুঝিব